নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসমীয়া ভাষাৰ জন্ম আৰু বিকাশ এই বিষয়ে আলোচনা কৰিম আৰু এইটো LP আৰু UP দুয়োটাতে হ'ব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া হৈছে, অসমীয়া ভাষাৰ মূল স্বৰূপ ভাষা পৰিয়ালটো হ'ল। ইয়াত ক চীন তিব্বতীয়, খ অষ্ট্ৰিক, গ ইণ্ডো ইউৰোপীয়, খ দ্ৰাবিড়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ইণ্ডো ইউৰোপীয়। অসমীয়া ভাষাৰ মূল স্বৰূপটো হ'ল ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল। ইয়াত 2 নম্বৰ দিয়া আছে, ভাৰতীয় আৰ্য ভাষাৰ মূল ভাগ। ভাৰতীয় আৰ্য ভাষাৰ মূল ভাগ ইয়াত ক 2টা, খ 3টা, গ 4টা, ঘ 5টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 3টা। ভাৰতীয় আৰ্য ভাষাৰ মূল ভাগ 3টা। ইয়াৰে হ'ল প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা। 3 নম্বৰ, অসমীয়া ভাষাৰ উৎপত্তি হোৱা প্ৰাকৃতটো হ'ল। ইয়াত দিয়া আছে মহাৰাষ্ট্ৰী প্ৰাকৃত, খ মাগধী প্ৰাকৃত, গ পৈশাচী প্ৰাকৃত আৰু ঘ সৌৰসেনী প্ৰাকৃত। অসমীয়া ভাষা উৎপত্তি প্ৰাকৃত হ'ল মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি। অসমীয়া, বাংলা আৰু উৰিয়া। 4 নম্বৰ, অসমীয়া ভাষাৰ জন্ম আনুমানিক। ইয়াত ক দশম শতিকা, খ চতুৰ্থ পঞ্চম শতিকা, গ ত্ৰয়োদশ শতিকা, ঘ নৱম শতিকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক দশম শতিকা। খ্ৰীষ্টীয় দশম শতিকাত অসমীয়া ভাষাৰ জন্ম হয় বুলি আনুমানিক ধাৰণা কৰা হয়। 5 নম্বৰ, মাগধী অপভ্ৰংশৰ যিটো শাখাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি সেইটো হ'ল। ইয়াত দিয়া আছে ক মধ্য মাগধী অপভ্ৰংশ, খ পশ্চিম মাগধী অপভ্ৰংশ, গ প্ৰাচ্য বা পূৰ্বী মাগধী অপভ্ৰংশ, ঘ উত্তৰ মাগধী অপভ্ৰংশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল প্ৰাচ্য বা পূৰ্বী মাগধী অপভ্ৰংশ। ইয়াৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি। শ্ৰীকৃষ্ণ কীৰ্তন কাৰ ৰচনা? ইয়াত দিয়া আছে ক শংকৰদেৱ, খ মাধৱদেৱ, গ বধু চণ্ডীনাথ, ঘ ৰমাই পণ্ডিত। শ্ৰীকৃষ্ণ কীৰ্তন বধু চণ্ডীনাথে ৰচনা কৰিছিল। 7 নম্বৰ, শূন্য পুৰাণ কাৰ ৰচনা? ইয়াত দিয়া আছে ক বধু চণ্ডীদাস, খ ভট্টদেৱ, গ ৰুদ্ৰকন্দলী, ঘ ৰমাই পণ্ডিত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ৰমাই পণ্ডিত। শূন্য পুৰাণ ৰমাই পণ্ডিতে ৰচনা কৰিছিল। 8 নম্বৰ, তলৰ কোনটো মধ্যযুগৰ অসমীয়া ভাষাৰ নিদৰ্শন নহয়? ইয়াত দিয়া আছে ক চৰিত পুথিৰ ভাষা, খ বুৰঞ্জীৰ ভাষা, গ পাঁচালী সাহিত্যৰ, ঘ ব্যৱহাৰিক সাহিত্যৰ ভাষা। ইয়াৰে উত্তৰটো হ'ল পাঁচালী সাহিত্যৰ ভাষা হ'ল মধ্যযুগৰ অসমীয়া ভাষাৰ নিদৰ্শন নহয়। ইয়াত দিয়া আছে 9 নম্বৰ, অৰুণোদয় বাৰ্তালোচনী প্ৰকাশ হৈছিল। ক 1840 চনত, খ 1834 চনত, গ 1846 চনত, ঘ 1889 চনত। অৰুণোদয় 1846 চনত প্ৰকাশ হৈছিল। 10 নম্বৰটো দি আছে অ ভা উ হা সভা প্ৰতিষ্ঠা হৈছিল। অ ভা উ হা মানে অসমীয়া ভাষা উন্নতি সাধিনী সভা। ইয়াত দিয়া আছে ক 1889 চনত, খ 1834 চনত, গ 1879 চনত, ঘ 1888 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1888 চনত অ ভা উহাৰ প্ৰতিষ্ঠা হৈছিলে। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল বন্ধুসকল। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।